লোকাল মুৰ্গীৰ হিট দিয়াৰ প্ৰচেছ দিনত মোৰ লোকাল মুৰ্গীৰ পোৱালি হিট দিয়াৰ প্ৰচেছটো চাই লওক। যদি আপুনি লোকাল মুৰ্গী পুহিছে তেতিয়াহ'লে চাওক ছানলাইটৰ তলত কেনেকৈ হিট দিব পাৰি দিনৰ ভাগত। চাওক মোৰ সৰু ফাৰ্মখন, ইয়াতে 150 মুৰ্গীৰ পোৱালি আছে। অতি কম খৰচ কম সহজতে হিট দিয়াৰ প্ৰচেছ। ইলেক্ট্ৰিচিটি বিলটো কমি যাব। দিনৰ ভাগত এনেকৈ থৈ দিয়ক, তাৰপিছত গধূলি হোৱাৰ আগে আগে সূৰ্যৰ ৰ'দটো শেষ হোৱাৰ আগে আগে আকৌ সোমাই দিয়ক ঘৰৰ ভিতৰত। আপুনি যদি ভাবে এখন লোকেল মুৰ্গীৰ ফাৰ্ম বনাম বুলি যদি ভাবি আছে তেতিয়াহ'লে আৰু দেৰি নকৰিব। চাওক কম খৰচত কেনেকৈ ৰাখিব পাৰি। কোনো ঘৰৰ প্ৰয়োজন নাই। আপোনালোকৰ যদি এক্সট্ৰা ৰুম আছে তেতিয়াহ'লে তাতেই থ'ব পাৰিব ৰাতি। মই আপোনাক দেখুৱাই আছোঁ সিহঁতক ৰাতি থোৱা বাঁহটো। এইকেইটা মোৰ ডাঙৰ মুৰ্গী ইয়াতে ৰাখোঁ মই এইটো ৰুমত। মোৰ নিৰ্দিষ্ট কোনো ফাৰ্ম ঘৰ নাই, এটা ৰুম এক্সট্ৰাকৈ আছিলে ইয়াতে বনাই দিছোঁ। চাওক মই এইদৰে ৰাখোঁ সিহঁতক পোৱালিকেইটাক। এনেকৈ আপুনিও বনাই ল'ব পাৰিব ৰুমৰ এটা কোণত যদি এক্সট্ৰা ৰুম আছে। মই দেখাই আছোঁ ভিতৰৰ পৰা। ৰাতি মই সিহঁতক এইদৰে ৰাখোঁ। ইয়াতে বাল্ব দিয়াই আছে 60 পাৱাৰৰ 3টা বাল্ব। সেইটো মই জ্বলাই দেখাইছোঁ। ৰাতি এইটো দি থৈ দিওঁ ইয়াতে এনেকৈ, ইয়াতে দানা খায়। এই চিষ্টেমত ৰাখিছোঁ। গতিকে কৰিম বুলি যদি ভাবি আছে আপোনালোকে কৰি পেলাব পাৰে, কোনো অসুবিধা নাই। টাইমত ভেকচিনটো কৰিব লাগে। আপুনি যদি সবিশেষ ইয়াৰ বিষয়ে জানিব বিচাৰে মোৰ ভিডিঅ'টো চাই কমেণ্ট কৰক, মই আপোনাক ক'ম কেনেকৈ কি কৰিব লাগে। আৰু যদি আপোনালোকে পোৱালি বিচাৰে তেতিয়াহ'লে মোৰ লগত কণ্টেক্ট কৰিব পাৰে। মই কমেণ্ট বক্সত লিখি দিলেই হ'ল। অৰ্ডাৰ কৰিলে মই পোৱালিও আপোনালোকক যোগান ধৰিম। ইয়াতে মোৰ ডাঙৰ মুৰ্গীকেইটা থাকে। এতিয়া চাই লওক, সেইখন চাং পৰি দিয়া আছে, ইয়াৰ ওপৰত উঠি থাকে ৰাতি। মই এইটো ব্ৰইলাৰ ষ্টাৰ্টাৰ ফিড খুৱাই আছোঁ বৰ্তমান তাহাঁতক পোৱালিকেইটাক। ইয়াতে মোৰ কইল মুৰ্গীও আছে। এয়া চাই লওক, কইল ৰাখিছোঁ। বাকী সংখ্যক বেছি দিছোঁ, এতিয়া বেছি নাই মোৰ হাতত কইল। কেচিং কৰি থৈ দিছোঁ। আপোনাৰ যদি বেয়া আঁঠুৱা আছে তাক ৰ'দ পৰা ঠাইত টনি দিয়ক, দি এটা ছাইডত কাপোৰেৰে ঢাকনি দিয়ক যাতে ছাঁ পৰি থাকে। ৰ'দৰ পৰা যায় ছাঁত সিহঁতে জিৰণি ল'ব পাৰে, তেতিয়া কোনো প্ৰব্লেম নাহে।